মই এতিয়া উঘালি দেখুৱাম এই বস্তুটো আপোনালোকে চাব আৰু দেখি আপোনালোকে আচৰিত হ'ব। এইটো আপোনালোকে বহুতে এইটো জানে কি বস্তু, কিন্তু বহুতে নাজানে আৰু বহুতে এইটো বস্তু ব্যৱহাৰ কৰিছে, কিন্তু বহুতে এইটো একেবাৰে ব্যৱহাৰ কৰিবলৈ জীৱনতো পোৱা নাই। এই কলা হালধি মই এনেকুৱা কিছুমান গুণৰ কথা ক'বলৈ যাম, যিখিনি গুণৰ কথা হয়তো আপোনালোকে কোনোবাই শুনিছে, আৰু যদি শুনা নাই আজি প্ৰথম শুনিছে, তেতিয়াহ'লে আপোনালোক নিশ্চিতভাৱে আচৰিত হৈ যাব। আৰু ই এনে এবিধ মহৌষধি, এই মহৌষধিৰ গুণ কিমান সেইটো ব্যৱহাৰ নকৰিলে আমি কল্পনা কৰিব নোৱাৰোঁ। কিন্তু আমি কলা হালধি সততে নেপাওঁ, গতিকে কলা হালধি যদি আমি নেপাওঁ, তেতিয়াহ'লে আমি সাধাৰণ যিটো আমাৰ হালধি, সেই হালধিও যদি আমি অৰ্গেনিক হালধি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে সেই অৰ্গেনিক হালধিও যথেষ্ট কামত আহে। কিন্তু আমি প্ৰকৃততে সঁচা অৰ্থত কেমিকেল মুক্ত ভাল অৰ্গেনিক হালধি খাবলৈ পাইছোঁনে, বা আমি ক'ত পাম সেই কথা আপোনালোকে জানেনে? সেইকাৰণে মই এটা হালধি আপোনালোকক টেমা দেখুৱালোঁ। এইটো হ'ল AB মাৰ্কেটিঙৰ এটা হালধি, আয়ুৰ্বেদিক চাৰিও, সম্পূৰ্ণৰূপে অৰ্গেনিক। আৰু এই যদি আপোনালোকে অৰ্গেনিক হালধিটো ব্যৱহাৰ কৰি থাকে, তেতিয়াহ'লে আপোনালোকে বিভিন্ন সমস্যাৰ পৰা মুক্ত হৈ থাকিব। আৰু আপোনালোকে বজাৰৰ পৰা যধে মধে য'তে ত'তে যিবিলাক হালধি পায়, সেইবিলাক বিভিন্ন ধুনীয়া ধুনীয়া পেকেট হ'ব পাৰে, কিন্তু সেইবিলাকত বিভিন্ন ধৰণৰ অসুবিধা সৃষ্টি হ'ব পাৰে বা বিভিন্ন ধৰণৰ কেমিকেল ব্যৱহাৰ হৈ থাকিব পাৰে। গতিকে আপোনালোকে AB মাৰ্কেটিঙৰ যদি এই চাৰিও অৰ্গেনিক হালধি ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনালোক বিভিন্ন সমস্যাৰ পৰা মুক্ত হৈ থাকিব। আৰু লগতে আপোনালোকে AB মাৰ্কেটিঙৰ অন্য এটা অতি ভাল প্ৰডাক্ট, এইটো হ'ল চাইও, এটা চাহপাত, আৰু ইয়াৰ সোৱাদ আপোনালোকে যদি এবাৰ লয় জীৱনত আৰু পাহৰিব নোৱাৰে। এটা টেমা যদি আপোনালোকে কিনে, চিৰ জীৱন আপোনালোকে এইটো কিনিয়ে থাকিব, কাৰণ ইয়াৰ সোৱাদ অনন্য। এইটো হ'ল ছিগনেচাৰ আছাম ব্লেক টি, AB মাৰ্কেটিঙৰ চাইও, এৰোমেটিক, বোল্ড আৰু অথেণ্টিক। আৰু আমি যদি পাকঘৰত এটা ভাল মিঠাতেল ব্যৱহাৰ নকৰোঁ, তেতিয়াহ'লে আমাৰ কাৰণে বিভিন্ন অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেইকাৰণে মই এটা পিয়'ৰ মাষ্টাৰ্ড অইল দেখুৱাইছোঁ, AB মাৰ্কেটিঙৰ এটা মাষ্টাৰ্ড অইল চাৰিও মিঠাতেল। গতিকে আপোনালোকে এই মিঠাতেলটো ব্যৱহাৰ কৰি চাব, আৰু ইয়াৰ সোৱাদ পালে আপোনালোকে কেতিয়াও এৰিব নোৱাৰে। আটাইকেইটা প্ৰডাক্টৰ লিংক মই দি দিছোঁ কমেণ্টত, আপোনালোকে এই লিংকত গৈ আপোনালোকে ক্ৰয় কৰিব পাৰিব। আৰু এইটো অন্য একো নহয়, এইটো হ'ল কলা হালধি। চাওক, কলা হালধি। কলা হালধি বহুতো ৰোগৰ কাৰণে দৰকাৰ হয়, বিশেষকৈ বাত বিষ, ফেটি লিভাৰ আৰু লিভাৰৰ অসুখ। আৰু এইটো যদি আপোনালোকে খাই থাকে, লিভাৰৰ কোনো সমস্যা আপোনালোকৰ নহয়। আৰু বিষ, এংজাইটি, বিভিন্ন সমস্যাৰ কাৰণে এই ক'লা হালধি বহুত ভাল। গতিকে আপোনালোকে ক'লা হালধি যিকোনো প্ৰকাৰে সংগ্ৰহ কৰি ল'বলৈ নেপাহৰিব। এই হালধি যদি আপুনি নিয়মিতভাৱে সেৱন কৰি থাকে, তেতিয়াহ'লে আপোনাৰ ছালৰ উজ্জ্বলতা বৃদ্ধি পাব। আৰু আমি বহুতে ক'লা হালধি দেখা নাই বা ক'লা হালধি আমি খাবলৈ পোৱা নাই। অৱশ্যে এইটো যথেষ্ট ৰেয়াৰ, সহজে এইটো আচলতে পাবলৈ নাই। অসমত খেতি হৈছে, কিন্তু ইমানো ক'লা হালধি অসমত নাই যে আমি প্ৰত্যেকেই খাব পৰাকৈ এভেইলেবল হ'ম। কিন্তু আমি এটা কথাত গুৰুত্ব দিব লাগে, ক'লা হালধি নেপালেও আমি যাতে ভাল, স্বাস্থ্যকৰ, স্বাস্থ্যসন্মত আৰু অৰ্গেনিক যাতে হালধি খাবলৈ পাওঁ, সেই কথাটোত আমি গুৰুত্ব দিব লাগিব। আমি খাদ্যত হালধি ব্যৱহাৰ কৰোঁ, কিন্তু সেই হালধি হয়তো কেমিকেলো মিহলি হৈ থাকিব পাৰে। ভাল অৰ্গেনিক হালধি খোৱাত আমি গুৰুত্ব দিব লাগে। তেতিয়া সেই অৰ্গেনিক হালধি যদি আমি খাওঁ, আমি খাদ্যত ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমি বহুত সমস্যাৰ পৰা আমি মুক্ত হৈ থাকিম। এতিয়া ক'লা হালধি আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ইয়াৰ যিটো এণ্টি অক্সিডেণ্ট গুণ, এই এণ্টি অক্সিডেণ্ট গুণটোৰ কাৰণে, ইয়াৰ এণ্টি ইনফ্লেমেটৰী যিটো গুণ, তাৰ কাৰণে আমাৰ শৰীৰৰ এটা ডাঙৰ সমস্যা যিটো হ'ল কেঞ্চাৰ ৰোগ বা কোষ নষ্ট হ'ব পৰা যিটো ঘটনা হ'ব পাৰে আমাৰ শৰীৰত, সেই ঘটনা কোনোদিন নহয়। আৰু যদি আমাৰ কোষ নষ্ট হৈছে, তেতিয়াহ'লে এই ক'লা হালধিৰ যিটো এণ্টি অক্সিডেণ্ট গুণ, এণ্টি ইনফ্লেমেটৰী গুণ, সেই গুণে কেঞ্চাৰ ৰোগীকো নিৰোগী কৰি পেলাব পাৰে। ক'লা হালধি সততে বজাৰত পোৱা নাযায়, গতিকে আপোনালোকে বাৰীত যদি এজোপা ক'লা হালধি ৰুই থয় আৰু নিয়মিতভাৱে ক'লা হালধি সেৱন কৰে পানীয়ৰ ৰূপত বা অন্যান্য ধৰণে বা খাদ্যৰ লগত মিহলি কৰি, তেতিয়াহ'লে আপোনালোকে এই সমস্যাসমূহৰ পৰা মুক্ত হৈ থাকিব পাৰিব। সেইকাৰণে আপোনালোকে যদি ঘৰত ক'লা হালধি পুলি এটা ৰুই থয়, তেতিয়া বা কেইটকামান ক'লা হালধি আপোনালোকে সংগ্ৰহ কৰি যদি আপোনালোকে ৰোপণ কৰে, তেতিয়াহ'লে সেই ওচৰৰ পৰাই আপোনালোকে বৰ ধুনীয়াকৈ ক'লা হালধি খেতি কৰিব পাৰিব, আৰু তাৰ ফলত আপোনালোক বিভিন্ন ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰিব। ধন্যবাদ।